কিছুমান ছিংগাৰৰ এনেকুৱা অভ্যাস থাকে যে কম বেছি পৰিমাণে প্ৰত্যেকটো গীততে নিজৰ ফালৰ পৰা খুব বেছি হৰকত মুৰকি এইবিলাক দিবলৈ চেষ্টা কৰে সেইটো বেয়া কথা নহয় ভাল কথা আপোনালোকে কোনোবা এটা গীতক নিজৰ ফালৰ পৰা ইম্প্ৰোভাইজ কৰিছে অকনমান বেলেগকৈ গাবলৈ চেষ্টা কৰিছে ভাল কথা কিন্তু প্ৰত্যেকটো গীতত সেই বস্তুটো কিন্তু কৰিলে ভাল নালাগে সেইটো আপোনালোকে জনা উচিত কাৰণ এতিয়া চাওক আপোনালোকে যদি দেশপ্ৰেমমূলক গীত এটা গায় বা শিশুসকলৰ লগত জড়িত যিবোৰ গীত আছে সেই গীতবিলাক আপোনালোকে শুনিব খুব বেছি একদম সিম্পল স্ট্ৰেট একদম ধুনিয়াকৈ খালি মডুলেশ্যন আছে কিন্তু খুব বেছি ধুনিয়াকৈ তেনেকৈ সিম্পলকৈ গাই থৈছে আৰু সেইবোৰত যদি বহুত বেছি কিবা এটা হৰকত কৰি পেলাই গাবলৈ যায় মুৰকি কৰি গাবলৈ যায় তেতিয়া গীতটো শুনিবলৈ ভাল নালাগে এতিয়া জুবিন দাৰো কিছুমান গীত আছে যিবিলাক গীত একদম সিম্পলকৈ ভাল লাগে মানে তাত বহুত বেছি কিবা কিবি হৰকত কৰি পেলাই বহুত কিবা এটা ভেৰিয়েশ্যন দি দিলে মানে শুনিবলৈ ভাল নালাগে তেওঁ যেনেকৈ গাই থৈছে সেই হিচাপে কিন্তু ভাল লাগে নিজৰ ফালৰ পৰা ইম্প্ৰোভাইজ কৰক কিন্তু সেই যে হৰকত মুৰকি লগোৱাৰ যিটো টেন্ডেন্সি আছে যিটো আপোনালোকৰ মানে অভ্যাসলৈ পৰিণত হৈছে সেই বস্তুটোৰ ওপৰত কিন্তু কণ্ট্ৰোল থকাটো বহুত বেছি দৰকাৰ এতিয়া উদাহৰণস্বৰূপে যদি মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা গীতৰ কথা কওঁ তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ৰেকা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু এতিয়া যদি আপোনালোকে সেই গীতটো যদি বহুত কিবা এটা হৰকত কৰি গাবলৈ যায় তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু বহুতে কৰে মানে কৰা দেখিছোঁ সেইটো কাৰণে গৈছোঁ মানে প্ৰত্যেকটো গীততে সেই বস্তুটো ভাল নালাগে এতিয়া তেজ দিলা প্ৰাণ দিলা বুলি কোৱাৰ লগে লগে এটা মানে যিটো ফিল মানে সেইটো জোচ দেশপ্ৰেমমূলক গীত গতিকে তেনেকৈ সেই ফিলটো আনিবলৈ হ'লে তাত হৰকত মুৰকি লগাই দিলে গীতটোত মানে সেই বস্তুটো ফুটি নুঠে সেই কথাটো আপোনালোকে জনা উচিত তেনেকৈ আৰু এটা গীত আছে ছাৰ আৰু শ্ৰেয়া ঘোষাল যিয়ে গাইছে হিন্দী গীত এটা সেই গীতটোও তেনেকুৱা টাইপৰে খুব ষ্ট্ৰেটকৈ গীতটো ভাল লাগে বিন কুছ কহে বিন কুছ সুনে হাথোं में हाथ लिए चार कदम बस चार कदम चल दो ना साथ मेरे এই এনেকুৱা ধৰণৰ গীতবোৰত আপুনি বহুত বেছি কিবা কিবি কৰিবলৈ গ'লে সেই যিটো ফিল আছে যিটো চিম্পলিচিটি আছে গীতটোত সেই গীতটোৰ চিম্পলিচিটিটোত কিন্তু ধ্বংস হৈ যায় গতিকে সেইবোৰ কৰিবলৈ যাবলৈ দৰকাৰ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ মানে মুৰকি লগোৱা হৰকত লগোৱা অভ্যাসটো মানে আহি গ'ল অলৰেডি আপোনালোকে ইচ্ছা কৰিও আপোনালোকে আঁতৰাব পৰা নাই তেতিয়াহ'লে আপোনালোকে গজল গাবলৈ ষ্টাৰ্ট কৰক ঠুমৰি গাবলৈ ষ্টাৰ্ট কৰক ইম্প্ৰোভাইজ কৰা বা হৰকত মুৰকি লগোৱা বস্তুবোৰ বহুত আছে কিন্তু শুদ্ধকৈ লগাব লাগিব সেইটো নহয় যে আপুনি যি টি লগাই দিলে নহ'ব ধুনীয়াকৈ হৰকত মুৰকিটো সুন্দৰকৈ শুদ্ধভাৱে সেই গীতটোৰ লগত মিলাকৈ লগাব লাগিব চ' ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব